মই দোকানৰ লুকছটো আপোনালোকক দেখুৱাই দিবলৈ বিচাৰিছোঁ। এয়া ভিতৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এইটো যিহেতু আন্ধাৰ হৈ আছে, মই একবাৰ বাহিৰৰ ফালৰ পৰা এয়া চাই ল'ব পাৰিব আপুনি। বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলমাই ৰাখি দিওঁ। যিহেতু এতিয়া ছিজন নাই, সেইকাৰণে ইমান কাপোৰ এটা ওলমাই ৰাখি দিব পৰা নাই। মোৰ ফ্ৰণ্টত এটা হাৰ্ডৱেৰ দোকান, যথেষ্ট চেল হয় এইটোত। मेरा डमरू डम डम बाजियो रे। প্ৰিণ্টাৰ আছে, জেৰক্স আছে, আৰু এইটো ৰেকটোতো বহুতো কাপোৰ আছে, যথেষ্ট কাপোৰ আছে। মই সম্পূৰ্ণৰূপে দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু এইবোৰ সম্পূৰ্ণ জিন্স। চ' গাইজ, মই ইয়াতে কেইবাটাও মই দেখুৱাই দিম। বহুতো চাৰ্ট আছে, মই এইবোৰ চাৰ্ট মই ৰিভিউ কৰি দেখুৱাই দিম। চাৰ্টবোৰ কেনেকুৱা ধৰণৰ আছে এটা এটা কৰি ৰিভিউ কৰি দেখুৱাই দিম মই। চ' মই আজি এইটো ভিডিঅ'ত মই আপোনাক দোকানটো দেখুৱালোঁ। ক'ত 1 নং কাকি শনি বজাৰত আছে, কাকি শনি বজাৰ। চ' আপুনি যদি আহিব বিচাৰে তেন্তে আহিব। মোৰ চেনেলৰ নামটো হৈছে ৰাজকুলৰ চেনেল, আৰু ইউটিউবতো পাব। চ' যদি ভাল লাগে, নতুন নতুন কাপোৰ যদি চাবলৈ মন যায়, তেন্তে মোৰ ৰাজকুলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। মই শ্বৰ্ট ভিডিঅ'টো মই বহুতো কাপোৰ দেখুৱাই থাকোঁ। শ্বৰ্ট ভিডিঅ'টো কাপোৰ কিছুমান দেখুৱাই দিওঁ। সম্পূৰ্ণ ভিডিঅ' বনাবলৈ সময় নহয়, তেন্তে শ্বৰ্ট ভিডিঅ'ত মই বনাই পেলাই আপলোড কৰি দিওঁ। চ' যদি চাবলৈ মন যায় আপুনি নতুন নতুন ধৰণৰ কাপোৰ, তেন্তে মোৰ ৰাজকুলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু এতিয়া বাৰিষা ছিজন, ইমান এটা কাপোৰ অহা নাই, তথাপি মানে ছিজনত বহুত কাপোৰ আহে, বনাবলৈ সময় নহয়, সেইকাৰণে শ্বৰ্ট ভিডিঅ' বনাই মই আপলোড কৰি দিওঁ। তো ধন্যবাদ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।